নমস্কাৰ মই অনুপূৰ্ণাই পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকলৈ লৈ আহিছো মৰাপাতেৰে বনাব পৰা দুবিধ টেষ্টি ৰেচিপি, মৰাপাতৰ ভাজি আৰু মৰাপাতৰ পকৰি। বলকচোন আমিনো এই দুবিধ ব্যঞ্জন কেনেদৰে বনাওঁ চাওঁ। মৰাপাতৰ পকৰি বনাবলৈ আমাক লাগিব মৰাপাতৰ কুমলীয়া আগ অংশখিনি। মই এনেদৰে আগ অংশখিনি ধুনীয়াকৈ ধুই লৈ এনেদৰে গাঁঠি দি লৈছোঁ। যদি আপোনালোকে দিব নিবিচাৰে তেন্তে নিদিলেও কথা নাই, মোৰ হ'লে এনেকৈহে ভাল লাগে আৰু দেখিবলৈ ধুনীয়া হয় নহয় জানো। মৰাপাতৰ ভাজি বনাবলৈ বৰ বিশেষ বস্তুৰ প্ৰয়োজন নাই, একেবাৰে সহজতে বনাব পাৰে, খাবলৈ কিন্তু খুবেই সোৱাদ হয়। তাৰ বাবে মই ব্যৱহাৰ কৰিছোঁ মৰাপাতৰ পাত অংশখিনি আৰু সৰুকৈ পিঁয়াজ এটা এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। অকণমান পাঁচফোৰণ লৈছোঁ, 3 ফুটা নহৰু আৰু 3টা কেঁচা জলকীয়া। আনফালে পকৰি বনাবলৈ মই লৈছোঁ 3 চামুচ বেচন, এয়া আৰু সোৱাদ অনুসৰি অকণমান নিমখ আৰু অকণমান হালধি, লগতে দিছোঁ অকণমান জিৰা গুড়ি আৰু অকণমান জলকীয়া গুড়ি। এইখিনি ভালদৰে মিহলি কৰি লৈছোঁ আৰু এতিয়া ইয়াতে পানী দি ধুনীয়াকৈ পেষ্টটো বনাই লৈছোঁ। চাব যাতে পেষ্টটো বেছি ডাঠ বা বেছি পাতল নহয়। কেৰাহীত তেল দিছোঁ, আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হৈ গ'ল, এতিয়া বনাই থোৱা পেষ্টখিনিত মৰাপাতৰ আগখিনি এনেদৰে জুবুৰিয়াই আমি তেলখিনিত দি দিম আৰু এইখিনি ৰঙচুৱা হোৱালৈ ধুনীয়াকৈ ভাজি থাকিব লাগিব। এনেদৰে আমি গোটেইখিনি আগ ভাজি ল'লোঁ। এয়া চাওকচোন আমাৰ পকৰি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু? মোৰলৈ খুবেই ভাল লাগিছে আৰু খাইটো তাতকৈ বহুত বেছি টেষ্টি হয়। এয়া চাওকচোন। আৰু আনফালে বাকী ৰখা তেলখিনিত দিলোঁ পিঁয়াজ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ধুনীয়াকৈ ভাজি ল'ম। আৰু ইয়াতে এতিয়া দিম 3 ফুটা নহৰু আৰু এইখিনিও সিজিবলৈ আমি ৰাখি দিম। আৰু এইখিনি সিজা প্ৰায় হৈ গৈছে। এতিয়া আমি ইয়াতে কাটি থোৱা কেঁচা জলকীয়া আৰু পাঁচফোৰণখিনি দি দিলোঁ আৰু এতিয়া ইয়াতে মৰাপাতৰ পাতখিনি ধুনীয়াকৈ দি দিম আৰু এইখিনি ধুনীয়াকৈ লৰাই অকণমান সময় আমি চিমত ভাজি থাকিম। মই এতিয়াই নিমখটো এড কৰা নাই কাৰণ এইখিনি কমি যাব, এতিয়া বেছিকৈ দি দিলে পিছত চোকা হৈ যাব, গতিকে মই নিমখখিনি এতিয়া নিদিওঁ। অকণমান শাকখিনি কমি ল'লে আমি ৰ'ব লাগিব। সোৱাদ অনুসৰি এইখিনি নিমখ দিলোঁ, আকৌ অকণমান হালধি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ আমি লৰাই দিম। এতিয়া আমি এইখিনি 3 মিনিটমানৰ কাৰণে ধুনীয়াকৈ ঢাকোন মাৰি দিম আৰু 3 মিনিটৰ পিছত পুনৰ ঢাকোনখন উদঙাই চালোঁ। এয়া চাওক, আমাৰ মৰাপাতৰ ভাজি ৰেডি হৈ গ'ল। আপোনালোকে এই ৰেচিপি দুটা চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। সকলোকে এইখিনিতে এটা অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সকলোৱে যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। নমস্কাৰ।